যেত্রুপ যায় মানে হিলাইস না খালি ব্রাশটা পিছন দিকে ধরো দেখবা অনেকটা লম্বা হবে আর পরে বেশি কাঁপবো এটাও হিলা ধরে আমি প্রতি বছরে নতুন নতুন এটা থিম বনাওঁ যোৱা 2 বছৰ কৰোণাৰ কাৰণে বনাব নোৱাৰিলোঁ তো এই বছৰ আমি মৃত্যুঞ্জয় মন্দিৰৰ ওপৰত মানে আমি এটা থিম বনাইছোঁ যাতে বুজাই ৰাইজে আনন্দ পায় ৰাইজে কোন স্থানত বনাইছে এইটো এইটো হুজাই গান্ধী মৈদান চব্জি হ'লচেল মাৰ্কেট কিমান টকা গ'ল এই মন্দিৰটো বনাওঁতে 7 লাখ টকা মান গ'ল খালি মন্দিৰটো খালি কোন শিল্পী আহি বনাইছে এইটো আমাৰ স্থানীয় শিল্পীয়ে আপোনাৰ ডবকাৰ কিমান দিন লাগিছে এইটো বনাওঁতে 1 মাহ ওপৰত হ'ল এমাহ ধৰি বনাই আছে 1 মাহ আগৰ পৰা কাম আৰম্ভ কৰিছে এতিয়ালৈকে কাম চলি আছে এতিয়াও আমাৰ 80-90% কাম হ'ল এতিয়াও 10% বাকী আছে কমপ্লিট হ'ব